নগাঁও টিয়কীয়া চুকৰ পৰা নিৰুদ্দেশ হৈ আছে এগৰাকী বিবাহিত মহিলা। নামটিত ভুক্তভোগী স্বামীৰ হিয়া ঢাকৰি কান্দোন। ভগামুখ আৰক্ষী থানাৰ অন্তৰ্গত দগাঁও টিয়কীয়া চুকৰ বাসিন্দা মনোজ গগৈৰ পত্নী বীণা গগৈ যোৱা 29 নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে। উক্ত দিনা মহিলাগৰাকীয়ে তামুলীচিগা স্থিত গাঁৱলীয়া বেংকলৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে। ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে 29 নৱেম্বৰত ভগামুখ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। মহিলাগৰাকীৰ সন্ধানত বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি ফুৰিছে স্বামীয়ে। পত্নীৰ সন্ধানত আজি স্বামী আহি উপস্থিত হয়হি নামটিত। কোনো সদাশয় ব্যক্তিয়ে এই মহিলাগৰাকীক যদি ক'ৰবাত দেখা পায় তেনেহ'লে 9678381270 অথবা 6002953071 নম্বৰত যোগাযোগ কৰিবলৈ স্বামীয়ে সংবাদ মাধ্যমৰ জৰিয়তে কাটৰ আহ্বান জনায়। নমস্কাৰ, মোৰ মৰিজাজি দগাঁও নিবাসী। মোৰ মানুহগৰাকী 29 তাৰিখে ৰাতিপুৱা 9টা বজাত বেংকলৈ বুলি ওলাই আহিছে। তাৰপিছত মানে নিৰুদ্দেশ হৈ আছে। মই সেইদিনাই দিনটো বিচাৰি গধূলি ভগামুখ থানাত এণ্ট্ৰি এটা দিছিলোঁ। তাৰপিছৰ পৰা মানুহগৰাকী মই বিচাৰি ফুৰিছোঁ, ক'তো মই বিচাৰি পোৱা নাই। মই সকলো ৰাইজলৈকে এটা আহ্বান জনাইছোঁ, মোৰ মানুহগৰাকী যদি ক'ৰবাত দেখে মই দুটা নাম্বাৰ দিছোঁ, সেই নাম্বাৰ দুটা আপোনালোকে সকলোৱে অসমবাসী ৰাইজে সেই নাম্বাৰটো যদি দেখে কণ্টেক্ট কৰি মোক যে বিপদৰ পৰা মোৰ ল'ৰা দুটাক এৰি থৈ গৈছে, বিপদৰ পৰা যে সকলোৱে মোক সহায় কৰিব পাৰে তাৰ বাবে মই সকলোৰে ওচৰত অনুৰোধ জনাইছোঁ। কোনো এৰি দিছোঁ যদিও থানাই মোক কোনোৱে সহায় দিব পৰা নাই আজিলৈকে। গতিকে আপোনালোকে যে সেই মোক অকণমান উদ্ধাৰ কৰি দিয়ে যেন। মই আপোনালোক সকলো ৰাইজৰ প্ৰতি এটা আহ্বান জনাইছোঁ, যদি সেই ফটোখন দেখা পায় মোৰ এই নাম্বাৰ দুটাত আপোনালোকে ফোন কৰি অতি সোনকালে যেন জনাই দিয়ে। আজি মই ইমান দিন বিচাৰি আহি পিনি মই আজি নামটিত বিচাৰি ফুৰিছোঁ। গৌৰীসাগৰৰ পৰা সাদ্দামাদিৰ ৰিপৰ্ট, পি নিউজ অসম।